চিধা কৰিব তোমাৰ হেৰি তুমি কি কৰা তোৰ যিয়েনো গাবা পৰা মা ঘৰটোহে খায় আৰু কলেজটো কৰে আমাৰ পুৰুষ আপোনালোকৰ মানে আজি মই লৈ আহিছোঁ এক নতুন ভিডিঅ' আপোনালোকৰ আজি হ'ব হাস্যৰকৰ মানে হাঁহি উঠা অলপ কমেডি টাইপৰ মানে ভিডিঅ'টো হ'ব আপোনালোকে ভিডিঅ'টো সকলোৱে চাব যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে নতুনকৈ আহিছে সেইসকলেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজি মই যালৈ মানে কমেডিটো হ'ব সেইটো হ'লে আপোনালোকৰ সকলোৱে চিনাকি তামুলী দা আপোনালোকে চিনি পায় কথাটো হ'ল মানে তামুলী দাই প্ৰথমে শহুৱেকৰ ঘৰলৈ যাওঁতেনে মানে শহুৱেকে তাইক কি প্ৰশ্ন কৰিছিল আহক তামুলী দাৰ মুখে শুনি লওঁ কি কৈছিলে চিধা কৰিব তোমাৰ হেৰি তুমি কি কৰা তোৰ যিয়েনো গাবা পৰা মা মোডাল কৰে ঘৰটোহে খায় আৰু কলেজটো কৰে আমাৰ পুৰুষৰ গাত ফুটি ফুটি খোজে আমি সংন গোটৰ ধাৰা হ'লেও মেগাজিন চলাম কালি টিকা বিষ হ'ব দিল্লীলৈ লৈ যাম প্লাষ্টিকৰ টিকা লগাই আনিম হে প্লাষ্টিকৰ টিকাও পায় নি আজিকালি পায় কি নাই অসমত নাইকিয়া কি আছে ৰাজনীতি কূটনীতি পেটকুলিৰ পৰা ধৰিলে অসমত নাই কি তামুলী দাই কি ক'লে আমি মলসুৰিতাহে আৰু তামুলী দাই কৈছে আৰু প্লাষ্টিকৰ টিকাও পায় সকলোৱে কিবা ধেৰ কৈছে মানে তামুলী দাই বাৰু আপোনালোকে ভিডিঅ'টো মই জানো আপোনালোকে ভাল পাইছে বুলিয়ে জানিছোঁ আৰু মোৰ চেনেলটো লাইক এটা কৰি দিব ছাবস্ক্ৰাইব এটা কৰি দিব ছাবস্ক্ৰাইব কৰিলে মই নতুন নতুন ভিডিঅ' মানে বনাবলৈ আগ্ৰহী হৈ থাকিম আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনাৰ যিসকল বন্ধু আছে শ্বেয়াৰ কৰি দিব এতিয়া মই ভিডিঅ'টো সামৰোঁ ধন্যবাদ মৰমৰে কলিজা মোৰে নোহোৱানা বুকুতে বাজিছে প্ৰেমৰে গগনা